আজি ভকত বৈষ্ণৱ মাতি আনি আমাৰ মন্দিৰ লোৱা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। চাই লওক আপোনালোকে নাম প্ৰসংগৰ ব্যৱস্থা নিমখ দিছিল বুঝি নহয় নিমখৰ কথা কৈছি এইবিলাক দেখা পালাব এয়া চাওক আলহী আহিছে কৰিশ্মা অকল কিন্তু খোৱাত আছে দেই ইনকে আহিব কিন্তু ভিডিঅ' খাই আছে না কৰিশ্মা আৰু এটা কাকৰা মাৰিব লাগিছিল এয়া নামৰ শেষত আমি সেৱা লৈছোঁ এতিয়া শেষ হ'ব নাম আৰু কিন্তু চাওকচোন সেই টিকলাটোৱে কি কৰি আছে জুম কৰি দেখাই দিছোঁ চাই লওক এবাৰ নিৰ্মাণ কৰিছে মঠ মন্দিৰ আৰু সেই মন্দিৰটো নিৰ্মাণ কৰি আজি তেওঁলোকে ভকত বা দান কৰি আনিছে আৰু ভকত ভাৱে আজি প্ৰভু ভগৱন্তৰ নাম শুনানো কীৰ্তন কৰাৰ কাৰণে তেওঁলোকে আসন বাসন দি বহাইছে আৰু ব্যস্ত সেৱা ধৰিছে প্ৰভু ভগৱন্তৰ ওচৰত কৃপালু কৃপাৰ সাগৰ গৰ্ভৱতী নন্দন কৃপা মিলক ভকতে এটি জয়ধ্বনি কৰক কৃষ্ণ কৃষ্ণ
এয়া শেষত ভকতসকলৰ কাৰণে অলপ খোৱাৰ ব্যৱস্থা কৰিছোঁ চিম্পুলকৈ আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে আৰু যিবিলাকে নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থকাবিলাকে লাইক কমেণ্ট কৰি দিব